আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে আমাৰ যিখিনি OBC সাৰ্টিফিকেট ডিস্ট্ৰিক্ট আৰু সাব ডিভিজন কমিটি বিলাকে দি আছিল বিশেষকৈ মৰাণ কমিউনিটিক গতিকে এতিয়াৰ পৰা আজি সিদ্ধান্ত লোৱা হৈছে যে এইখিনি মৰাণ সভাই মানে আসাম মৰাণ সভা প্ৰেসিডেন্ট জেনারেল সেক্রেটারি অফ আসাম মৰাণ সভা তেখেতসকলে এই সার্টিফিকেট দিব পাৰিব তাৰ পিছতে আমি যোৱা কেবিনেটত এটা সিদ্ধান্ত লৈছিলো যে আমি 5টা কমিউনিটি আমি খিলঞ্জিয়া হিচাপে দিছিলো তাৰ ভিতৰতে এটা আছিল জলা এই জলা কমিউনিটিটো টি গাৰ্ডেনৰ লগত চাহ বাগিচাৰ লগত জড়িত হৈ আছিল আৰু চাহ বাগিচাৰ লগত একেলগে থাকি তেখেতসকলে চাহ বাগিচাৰ MOBC সাৰ্টিফিকেট পাইছিলে এতিয়া জলা কমিউনিটিক OBC হিচাপে স্ট্যাটাস দিয়া হৈছে আৰু OBC সাৰ্টিফিকেট তেখেতসকলে এতিয়াৰ পৰা পাব চাহ বাগিচাৰ লগত তেখেতসকলে আগৰ দৰে MOBC হৈ সংলগ্ন হৈ থাকিব নালাগে তাৰ পিছতে আজি যোৱা বাজেটত যিকেইখন মেডিকেল কলেজ আমি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত কৰিছিলো সেই মেডিকেল কলেজ কিখনৰ ক্ষেত্ৰত আমি কিছু আৰু আন্তঃগাঁথনি বঢ়াবলৈ বিচাৰিছো আৰু তাত অধিক ধন মঞ্জুৰ কৰিবৰ কাৰণে আজি সিদ্ধান্ত কৰিছে বিশেষকৈ মানে গ্ৰীণ এণ্ড সাষ্টেইনেবল কেম্পাছ হিচাপে এটো গঢ়ি তুলিবলৈ সিদ্ধান্ত লোৱা হৈছে আৰু আগতকৈ অতিৰিক্ত 166